তো গুড ইভিনিং গাইজ, ৱেলকাম বেক টু এ নিউ ভিডিঅ'। তো আজি আমি আহিছোঁ বাঘা কলংগুটৰ পৰা অলপমান আগত। বাঘা কলংগুটটো চবেই যায়, আজি অকণমান আমি হিডেন জেমছ বিচাৰি আহিছোঁ, য'ত চব টুৰিষ্টে হয়তো ৰাস্তা বিচাৰি নাপায়, হয়তো নাজানে কেনেকৈ কি আহিব লাগে। আমি অকণমান আগলৈ আহিছোঁ, এনেকুৱা এটা ভিউ পইণ্ট পাইছোঁ। সন্ধিয়া টাইম ছানছেট হ'বলৈ গৈ আছে আৰু ইয়াতে বহি বহুত ভাল লাগিছে, ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আৰু লগতে যিটো পৰিৱেশ, সন্ধিয়াৰ পৰিৱেশ আমোদজনক হৈ পৰিছে আমাৰ কাৰণে। কেনেকুৱা লাগিছে তোমাৰ? বহুত ধুনীয়া লাগিছে। এই বাঘা বীচ হয় এয়া আমাৰ আগত, আৰু যদি সিফালে যায় এইফালে কলংগুট আছে, সেইফালে আগত কলংগুটৰ পৰা এইফালে এয়া বাঘা। আৰু এতিয়া আমি বাঘাৰ পৰা আৰু অলপমান উত্তৰৰ দিশে যিটো মনোমোহা দৃশ্য উপভোগ কৰি আছোঁ। আপোনালোকে জনাবচোন এই ভিউ পইণ্টটো কেনেকুৱা লাগিছে। চাওক কিমান ধুনীয়া এটা দৃশ্য মই মোৰ কেমেৰাত আবদ্ধ কৰিছোঁ। এতিয়া ছানছেট হ'বলৈ গৈ আছে। সেইফালে আগুৱাই যাব পাৰি, সেইফালে আগুৱাই গৈ সেইফালে আগত এখন ৰেষ্টুৰেণ্ট এখনো আছে। এনেকৈ আগত যায় আৰু যদি ট্ৰেকিং কৰিব বিচাৰে, খোজকাঢ়িব বিচাৰে, পাহাৰ বগাব বিচাৰে, সেইফালে আগত যোৱাৰ আৰু ৰাস্তা আছে। বহুতে বেছি ভাল লাগিছে, ইয়াতে এটা বুজাব নোৱাৰা অনুভূতি। কি সুন্দৰ পৰিৱেশ, তুমি কেপচাৰ কৰি আছা বেলিটো। এইফালে এনেকুৱা যোৱা ৰাস্তা আছে, এইফালে তোমাৰ যাবলৈ মন যোৱা নাই নেকি? জেগাখিনি মানে এৰি গুচি যাবলৈ মন যোৱা নাই আৰু ইমান বেছি ভাল লাগিছে। সঁচাকৈ বহুত বেছি আটক ধুনীয়া হয়, বহুত বেছি মনোমোহা। কি ক'ম আৰু এই জেগাটোৰ মানে ক'বলৈ ভাষা নাই। গাইছ, এয়া হৈছে বাঘা বীচ আমাৰ সন্মুখত। এতিয়া এনেকুৱা লাইটেৰে জাক জমকতাৰে ভৰি পৰিব সন্ধিয়া। লগতে ইয়াতে ৱাটাৰ স্পৰ্টছ চলি আছে, এইবিলাক দেখিব পাৰিছে। স্পীড বোট ৰাইডিং, পেৰাগ্লাইডিং আৰু ডলফিন ৰাইড, তেনেকুৱা কিছুমান ৰাইড চলি আছে ইয়াতে, এক্টিভিটি। তো গাইছ, আমি আছোঁ এতিয়া বাঘা বীচৰ উত্তৰ দিশত। মাজতে এনেকুৱা এখন নদী এখন পাৰ হৈ গৈছে, এনেকুৱা এখন নদী এখন মাজত, আৰু সেইফালে বাঘা বীচ। আৰু আমি আছোঁ বাঘা বীচৰ উত্তৰ দিশত। যদি আপোনালোকে ইয়াত আহিব বিচাৰে, এনেকৈ বাঘা বীচৰ পৰা আগুৱাই গৈ দলংখন পাৰ হৈ এনেকৈ ৰাস্তা চাইডে চাইডে আহিব পাৰে। যিটো আমি উপভোগ কৰিলোঁ আজি সন্ধিয়া, যিটো ছানছেট ভিউ, সেইটো আপোনালোকক ইয়াতে কৰিব পাৰিব আহিলে। খালি জাষ্ট নলেজৰ কাৰণে জনাই দিছোঁ। চ' আজি ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া নকৰোঁ, আৰু এনেকুৱা ধুনীয়া ধুনীয়া গোৱাৰ পৰা ব্লগছ পাব আপোনালোকে। যদি এই চেনেলটোত নতুন হয় আপুনি, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এনেকুৱা ধৰণৰ গোৱা ব্লগছ পাই থাকিবৰ কাৰণে। চ' আজিলৈ এৰিছোঁ, বাই বাই।